নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজিও আপোনালোকৰ এটা ভাল খবৰ লৈ আহিছোঁ। আপোনালোকৰ যিসমূহ স্বাস্থ্য বিভাগৰ আপোনালোকৰ যিসকলে ফেইল কৰিছে, DSS ফেইল কৰিছিলে, এইডাল ফেইল কৰিছে, তেওঁলোকৰ বাবে আকৌ স্বাস্থ্য বিভাগৰ নতুন পদ মুকলি কৰিলে। আপোনালোকৰ ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 সকলো ধৰণৰ পোষ্ট পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকৰ গ্ৰেড 4 10 পাছ 12 পাছৰ পদখিনি পাব। এতিয়া আপোনালোকৰ পোষ্টখিনি আহিছে আপোনাৰ অফিচ অফ দ্য প্ৰিন্সিপাল অফ ডিফু মেডিকেল কলেজৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ কিছুমান গ্ৰেড 4ৰ পোষ্ট আছে, কিছুমান গ্ৰেড 3 পোষ্ট আছে। যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে তেওঁলোকেও পোষ্ট পাব, যিসকলে আপোনাৰ 8 পাছ কৰিছে 12 পাছ কৰিছে তেওঁলোকেও পোষ্ট পাব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম পোষ্টটো দেখিছে আপোনালোকৰ মেডিকেল ছ'চিয়েল ৱৰ্কাৰৰ পোষ্ট। ইয়াৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব। তাৰ পিছৰ পোষ্টটো আপোনালোকৰ আছে ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকে যিসকলে গ্ৰেজুৱেট কৰি থৈছে আপোনালোকে ছায়েন্সত তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰ পিছৰ পোষ্টটো আছে আপোনালোকৰ প্ৰজেক্ট টেকনিচিয়ান গ্ৰেড 2ৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকে যিসকলে 12 পাছ, প্ৰজেক্ট এছিষ্টেণ্ট 3 গ্ৰেড 3, ইয়াৰ কাৰণে যিসকলে 12 পাছ কৰি থৈছে ছায়েন্সত তেওঁলোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ভালদৰে চাই লওক আৰু এজ লিমিটসমূহ ভালদৰে দিয়া আছে। মই আপোনালোকক অফিচিয়েল ৱেবছাইটটো দি দিম। আপোনালোকে তাত গৈ আপোনালোকে ধুনীয়াকৈ এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ তাৰ পিছৰ পোষ্টটো আছে 12 পাছৰ পোষ্ট আছে। আপোনালোকে চাই লওক, UR কেটেগৰী ভালদৰে চাই ল'ব। তাৰ পিছৰ পোষ্টটো আছে আপোনাৰ মাল্টি টাস্কিং ষ্টাফ MTSৰ কাৰণে। ইয়াৰ কাৰণে যিসকলে হাইস্কুলৰ ইকুইভেলেণ্ট, যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু দৰমহা আপোনালোকৰ ভালে হয় 15,800 টকা পাব। লগতে আপোনালোকে গ্ৰেড পে আৰু সকলো ধৰণৰ যিখিনি দৰমহা সেইখিনি আপোনালোকে পাই যাব। ইয়াৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। অফলাইন এপ্লাইৰ কাৰণে এখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেইখন আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা প্ৰিণ্ট আউট উলিয়াব। উলিয়াই পেলাই আপোনালোকৰ যিসমূহ ডকুমেণ্টছ হয় সেই ডকুমেণ্টছবোৰ জেৰক্স কৰি আপোনালোকে যিটো এড্ৰেছ লিখা আছে প্ৰিন্সিপাল কাম চিফ ছুপাৰিটেণ্ডেণ্ট ডিফু মেডিকেল কলেজ হস্পিটেল ডিফু আছাম, এইটো আপোনালোকে পোষ্টেল যোগে এই এড্ৰেছটোত আপোনালোকে এনভেলপত সোমোৱাই আপোনালোকৰ যিখন প্ৰিণ্ট আউট হয় তাৰ লগত আপোনালোকে এপ্লাই পঠাই পেলাই আপোনালোকে পঠাই দিব লাগিব। আৰু আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট হয়, এই অফিচিয়েল ৱেবছাইটত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোডো কৰি ল'ব পাৰে। আৰু লগতে আপোনালোকে ভালদৰে পঢ়ি মেলি ইয়াতে আপোনালোক সকলো ধৰণৰ লিখা আছে এপ্লাই কৰিব পাৰি। অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ ল'ব। লগতে যে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব নোৱাৰে মোক আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকৰ কমেণ্ট বক্সত লিংকটো দি দিম, আপোনালোকে ডাইৰেক্ট যাব পাৰিব। তাৰপিছত আপোনালোকে এই যিখন ফৰ্ম হয় এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰিব লাগিব। এডভাৰটাইজমেণ্টখনতে আপোনালোকে এই ফৰ্মখন পাই যাব। আপোনালোকৰ অফিচিয়েল ৱেবছাইটত গৈ চাই ল'ব। আৰু এইখন ফৰ্মখন কেনেকৈ পোৱাব লাগে মই কৈ দিছোঁ। ইয়াত আপোনালোকৰ নাম চাম লিখিব আৰু লগতে আপোনালোকৰ ছিগনেচাৰসমূহ কৰিব। আৰু লগতে আপোনালোকে এই ফৰ্মখন আপোনালোকৰ পোষ্টেল যোগে এনভেলপত সোমাই ধুনীয়াকৈ পঠাই দিব। আৰু আপোনালোকৰ চিলেকশ্যন কৰিলে সেই আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকে ডেইলি ভিজিট কৰি থাকিব। তাৰ পৰা আপোনালোকৰ